আমি যোৱা কেইবছৰ পৰা এটা ট্ৰেণ্ড এনেকুৱা হৈছে পঢ়িলে এনেকুৱা লাগে যে কিবা পলিটিকেল সায়েন্সৰ বুক পঢ়ি আছো হিষ্ট্ৰীৰ কিবা বুক এটা পঢ়ি আছো বা শুনি আছো তেনেকুৱা ধৰণৰ কিছু বছৰৰ পৰা আমাৰ উপলব্ধি হৈছে তো পৰামৰ্শ থাকিব চৰকাৰলৈ যে এবছৰৰ যিটো হিচাপ কিতাপ কি কৰিব লগা আছে এই বস্তুখিনি যদি মেথছৰ নিচিনা আহে কি কৰিম টু দা মানে ষ্টেট ফৰৱাৰ্ড যদি হয় যে এইখিনি আমি কৰিছো এইখিনি কৰিব লগা আছে ইমান টকা ধাৰ্য কৰিছো তেতিয়াহ'লে অলপ ভাল লাগে আদাৰৱাইজ হিষ্ট্ৰী আৰু পলিটিকেল সায়েন্সটো আমি পঢ়ি থাকোঁ এইখিনি তো এনেকুৱা এটা উপলব্ধি হৈছে মই কথাখিনি মই শ্বেয়াৰ কৰিলোঁ যিয়ে নহওক সভাপতি মহোদয় যিখিনি সময় কম টেকনিকেল পইণ্টৰ ওপৰত মই আলোচনা নকৰোঁ আমাৰ বিধায়কসকলে কৰিছে মই দুটামান বস্তুৰ ওপৰত আলোচনা কৰিব বিচাৰিছোঁ লক্ষ্য কৰিছোঁ পৰি যে কিছুমান ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্টত পইচা এইবাৰ কমোৱা হৈছে যেনেকুৱা হেল্থ আজি আমাৰ মাননীয় এজন সদস্য কৈছে কৰোণাৰ কথা ৰিমাইণ্ড কৰিছে আমাৰ সকলৰ মনত আছে সেই গংগাদি ভাহি যোৱা লাছৰ কথা আমাৰ মনত আছে অক্সিজেনৰ কাৰণে যিটো হাহাকাৰ আমাৰ গোটেই ভাৰতবাসী যেতিয়া কৰিছিল সেই ছবিবিলাক আমাৰ মনত আছে মা দেউতা ঢুকাইছে ওচৰত যাবলৈ দিয়া হোৱা নাই এইটো এটা তেনেকুৱা এটা ভয় আছিল সিস্টেমত লৈ ৩-৪জন কোনোবা জ্বলাইছে কোনোবা কবৰ দিছে সেই কথা বাৰ্তাবিলাক আমাৰ মনত আছে ওপৰলৈ নকৰক তেনেকুৱা সিচুৱেশ্যন আগলৈ নাহক আমি এনেকুৱা এটা দিন আমি পাৰ কৰিছোঁ এতিয়াও কিন্তু শেষ হোৱা নাই মাজে মাজে আহি নকিং কৰি থাকে এই কৰোণাই বোলে আহিল আজি অমুকত আৰম্ভ হৈছে আজি অমুকত আৰম্ভ হৈছে এই কথা বাৰ্তাবিলাক ইয়াৰ পিছতো হেল্থত টকা কমাই দিয়া ইয়াৰ পিছত কি লজিক আছে নাজানো নিশ্চয় মাননীয় মন্ত্ৰী হয়তো ৰিপ্লাইত ক'ব যে আমি লক্ষ্য কৰিছোঁ হেল্থত যোৱাবাৰ যিমান পইচা দিয়া হৈছিল তাতকৈ কম পইচা দিয়া হৈছে হ'ব লাগিছিল এডুকেশ্যন ইমান ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট যি সময়ত আজি ২৬-২৮ হাজাৰ শিক্ষক কৰ্মচাৰীৰ পদ খালী হৈ আছে নিউ এডুকেশ্যন পলিচি ঘোষণা কৰা হৈছে আমি বাহবা লোৱাৰ কাৰণে অসমে সকলোতকৈ আগত এডপ্ট কৰিছোঁ কিন্তু নিউ এডুকেশ্যন পলিচি ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমাৰ যে কিমান টকা লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব বিভিন্ন ভাষাত আমি ল'ৰা ছোৱালীক পঢ়াম সেই কিতাপবিলাক ৰেডি কৰিব লাগিব তাৰ কাৰণে কিমান কমিশ্যন বনাব লাগিব ইউনিভাৰ্চিটিলৈকে এই কথা বাৰ্তাবিলাক চিন্তা কৰিলে ২৮,০০০ ভেকেঞ্চি পূৰা কৰি নিউ এডুকেশ্যন পলিচি যদি আমি শ্বৰ্ট টাইমত ইমপ্লিমেণ্ট কৰিব বিচাৰোঁ মই ভাবোঁ যোৱা বছৰতকৈ এইবাৰ বাজেটত বেছি পইচা থাকিব লাগিছিল সেইটো আমি উপলব্ধি কৰিছোঁ নাই এগ্ৰিকালচাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট কিন্তু আমি লক্ষ্য কৰিছোঁ এগ্ৰিকালচাৰত টকা কটা হৈছে আমি প্ৰশ্ন কৰিছিলোঁ যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত MSPত বহুত টকা দিয়া হয় কিন্তু MSPত বহুত সামগ্ৰী খৰিদাৰী কৰা হয় অসমত মাত্ৰ ধান আমি আৰম্ভ হৈ কৰিছোঁ তথাপি টাৰ্গেটতকৈ ফাৰ আৱে বহুত দূৰ গতিকে আৰু বহুকেইটা সামগ্ৰী যদি আমি MSPত ল'ব লগা হয় কিষাণসকলৰ আয় দুগুণী কৰাৰ কাৰণে পৰিকল্পনা যদি আমাৰ হাতত থাকে আমি তেখেতসকলক সকাহ দিব বিচাৰোঁ নিশ্চয় ডিপাৰ্টমেণ্টত পইচা বেছিকৈ দিব লগা আছিল কিন্তু আমি লক্ষ্য কৰিছোঁ এগ্ৰিকালচাৰতো পইচা কমোৱা হৈছে PNRDত পইচা কমোৱা হৈছে ছ'চিয়েল ৱেলফেয়াৰ আমাৰ মাননীয় মন্ত্ৰীৰ নিজৰ ডিপাৰ্টমেণ্ট কিমান প্ৰয়োজন তাতেও পইচা কমোৱা হৈছে তো বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগত পইচা কমোৱাৰ পিছত লজিক কি নিশ্চয় তেখেতসকলে ক'ব এই বস্তুখিনি মোৰ চকুত পৰিছে হেল্থ আজি পাঞ্জাবে এইটো ঘোষণা কৰি আছে তেখেতসকলে দিল্লী অলৰেডি কৰিল অল মেডিচিনছ আৰ ফ্ৰী ডিষ্ট্ৰিবিউশ্যন তেখেতসকলে কৰিব তো আমিও অসমত বিচাৰোঁ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ এইটো আহ্বান যে যিমান মেডিচিন যিমান বেমাৰ আমাৰ পেচেণ্ট নাহক কিয় গোটেইখিনি আজি মাইক্ৰ' ফাইনেন্সৰ পইচা হয়তো কোনোবাই খুজিছিল যে আমাক মাফ কৰক বহুতে নিবিচাৰে মাফ কৰক বহু ধৰণৰ এই বাজেটত পইচা দিয়া হৈছে বিভিন্ন শিতানত এইবিলাক অলপ ছটিয়াই দিয়াৰ নিচিনা হৈছে বহুতে বিচৰা নাই সেইখিনি দিয়া হৈছে ইয়াতকৈ মই ভাবোঁ হেল্থত আপোনাৰ মেডিচিন যদি টোটেলি ফ্ৰী কৰি দিব পৰা যায় তাৰ কাৰণে পইচা ধাৰ্য হ'ব লাগিছিল আজি দিল্লীয়ে পাৰে আমি অসমে কিয় নোৱাৰিম 5খন ৰাজ্যৰ ভিতৰত লৈ যাব লগা হ'লে মোৰ পৰামৰ্শ থাকিব যেহেতু সাপ্লিমেণ্টাৰী বাজেট পইচা আনিব হেল্থত পইচা মেডাম লওক লৈ যিমান মেডিচিন আছে 1 to A to Z মেডিচিন গোটেই অসমৰ সব মানুহৰ পেচেণ্টৰ খালি MLA কেইজনক বাদ দিয়ক লাগিলে কথা নাই বাকী সবক দি দিয়ক MLA মন্ত্ৰী বাদ দি দিলে আমাৰ আপত্তি নাই বাকী অসমৰ 1 to all পাব্লিকে মেডিচিন ফ্ৰী পাব লাগে মাননীয় সভাপতি মহোদয় এইটো মোৰ চৰকাৰৰ প্ৰতি পৰামৰ্শ থাকিল লগত আপোনাৰ সভাপতি মহোদয় এক্সাম যিখিনি আমাৰ টেষ্টিং হয় টেষ্টিং গভৰ্ণমেণ্ট হস্পিটেলবিলাকত যাব হয় কিছু পৰিমাণে এক্সৰা মেচিন বেয়া হৈ আছে CT স্কেন মেচিন বেয়া MRI মেচিন বোলে নাই বা থাকিলেও বেয়া বা ইয়াৰ কোৱালিটি কিমান মেইনটেইন কৰা হৈ আছে এইখিনিও নহয় অল কাইণ্ডছ অফ অপাৰেশ্যন ফ্ৰী হ'ব লাগে মোটামুটি হেল্থত আজি যদি চৰকাৰৰ ফ্ৰী দিয়াৰ ইচ্ছা আছে হেল্থত এই গোটেইখিনি ফ্ৰী কৰক তেখেতসকলে এডুকেশ্যন ফ্ৰী কৰক কিছু পৰিমাণে ফ্ৰী কৰিছে কেজিৰ পৰা PG লৈকে যিমান শিক্ষা আছে PhD লৈকে সব শিক্ষা ফ্ৰী কৰাৰ কাৰণে বাজেটত পইচা ধাৰ্য কৰিব লগা হ'লে সভাপতি মহোদয় ধাৰ্য কৰক তাৰ আমাৰ আপত্তি নাই কিন্তু আমি লক্ষ্য কৰিছোঁ বা ইয়াতে কাৰ্টেলহে কৰা হৈছে
হেল্থত এডুকেশ্যনত এইবিলাক কাৰ্টেল কৰা হৈছে। আজি আমি বিচাৰিছোঁ যে অন্য ৰাজ্যৰ লগত ফেৰ মাৰিম। আৰু এটা বস্তু, মোৰ যিহেতু টাইম কম সভাপতি মহোদয় আপুনি ছিগনেলে দিব, 5 মিনিট হৈ গ'ল, প্লিজ 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 প্লিজ। সন্মানীয় সদস্য, আমাৰ সদস্য এজনে কথা কৈ আছে, অলপ ডিষ্টাৰ্ব ফিল কৰিছে সেইকাৰণে কৈছোঁ, চৰি। যিহেতু বাজেটৰ এই পাতে পাতে এটা বস্তু আমি ফিল কৰিছোঁ, ডিছক্ৰিমিনেশ্যন। যোৱা কেইবছৰৰ পৰা আমি দেখিছোঁ ডিছক্ৰিমিনেশ্যনৰ যদি অসম স্বীকাৰ হয়, বিভিন্ন জাতি জনগোষ্ঠী যদি ডিছক্ৰিমিনেশ্যন স্বীকাৰ হয়, সভাপতি মহোদয়, অসমখন কেতিয়া আগুৱাই নাযায়। মাননীয় মুখ্যমন্ত্ৰী হাউচৰ লিডাৰ, ৰাজ্যখনৰ লিডাৰ, তেখেতে ভাষণত এইটোতো আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীৰ বক্তব্য, কিন্তু মাননীয় মুখ্যমন্ত্ৰীৰ বক্তব্য আৰু ইতিমধ্যে ৰাজ্যপালৰ বক্তব্য আৰু কথা বাৰ্তাবিলাকৰ পৰা আমি যিখিনি পাওঁ, এই ডিছক্ৰিমিনেশ্যনৰ শিকাৰ অসমৰ জনতাই হ'ব নালাগে। আজি তেখেতে কৈ থাকে 65-35 তেখেতে কৈ থাকে, আকৌ আমাক মেজৰিটি বনাই দিলে তেখেতে। এফালে 1 crore মানুহ যদি মেজৰিটি হয়, আনফালে 2 crore মেজৰিটি নহয় নেকি? সেই কথা বাৰ্তাবিলাক আমিও ক'ব পাৰোঁ। 1 ঘণ্টা আমি নাপাওঁ, যাৰ কাৰণে সেই কথাখিনি ৰিপ্লাই দিয়াৰ কাৰণে জটিল হয়। তেখেতে কৈ দিলে আজি গৰিয়া মৰিয়া দেশী মছজিদ কমিটিৰ প্ৰেচিডেণ্ট বনোৱাৰ কাৰণে বোলে তেখেতৰ দায়িত্ব। মই ভাবোঁ এখন মুখ্যমন্ত্ৰীৰ দায়িত্ব মছজিদ কমিটিৰ প্ৰেচিডেণ্ট বা নামঘৰৰ বা মন্দিৰৰ পূজাৰী বনোৱাৰ দায়িত্ব নহয়। সেইসকল যিসকল পূজা কৰিব যাব, তেখেতসকল নিৰ্ধাৰণ কৰিব, নামাজীসকলে কমিটি নিৰ্ধাৰণ কৰিব। মই ভাবোঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ বহুত দায়িত্ব আছে। স্কুল কলেজ ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি বিভিন্ন কাষ্ট কমিউনিটি ডেভেলপমেণ্টৰ পৰা আৰম্ভ কৰি এই দায়িত্বখিনি আছে। আজি দেশী অট'নমাছ কাউন্সিল এটা ঘোষণা কৰিলে ভাল পালেহেঁতেন সেইসকল মছজিদৰ সভাপতি বনোৱাতকৈ। আজি গৰিয়া মৰিয়া ডেভেলপমেণ্ট কাউন্সিল বলালে সেইসকলে ভাল পালেহেঁতেন, আমিও ভাল পালোহেঁতেন। কিন্তু ইয়াৰ নামত কোনো ডেভেলপমেণ্টৰ নামত 1 টকাও নিদি অকল ভাগ ভাগ কৰাৰ যিটো ৰাজনীতি, মই ভাবোঁ এইটো উচিত নহয়, মুনাচিব নহয়। ৰাজ্যখনৰ মুৰব্বী যদি এনেকুৱা কৰে, এইটো বৰ ভাল লক্ষণ নহয়। মাননীয় সভাপতি মহোদয়, মই শেষ কৰিছোঁ। কাশ্মীৰ ফাইলছৰ কথা হৈ আছে, আমাৰ কোনো এলাৰ্জি নাই। কাশ্মীर फाइल्स बने कुछ भी बने, अपना नेक्स्ट सदस्य टाइम कमी जब हम ये करिसु मैं उससे मुझे कोई एतराज नहीं है, कोई एतराज नहीं है। लेकिन कश्मीर में बहुत सारे मुसलमान माओं का गोद खाली हुआ, उसमें भी तो कुछ बने। लेकिन एक प्राइम मिनिस्टर की दायित्व सिर्फ फाइल बनाना नहीं, इंक्वायरी करके उनको रिहेबिलिटेट करते हमको अच्छा लगता है। इंक्वायरी करके उनको नौकरी देते, जो कल्प्रिट था उनको सजा देते, नीली के कल्प्रिट को सजा देते, बांसबारी के कल्प्रिट को सजा देते, मालेगांव, भागलपुर, मुजफ्फरनगर, मुरादाबाद और जो चावल खुआ जो कुछ हुआ है, इसके कल्प्रिट्स को अगर सजा दे वही अच्छा होगा। सिर्फ क्रोकोडाइल टेयर बहाने से नहीं चलेगा, सिर्फ आंसू बहाने से काम नहीं चलेगा। इन्हीं बातों के साथ मैं राज्य के जो मुरब्बी है, আমার রাজ্যখনৰ মুৰব্বীৰ পৰা আশা কৰিছোঁ 126টা সমষ্টি গোটেই অসমৰ তেখেতে লিডাৰ দায়িত্ব। গতিকে উইদাউট এনি ডিছক্ৰিমিনেশ্যন বাজেটত দিয়া পইচাখিনি যাতে জনগণে পায় আৰু যিখিনি ডিছক্ৰিমিনেশ্যনৰ শিকাৰ হৈছে সেইখিনি ছাপ্লিমেণ্টাৰী বাজেটত আনি সেই অঞ্চলৰ কাম যাতে কৰে, এই আহ্বান ৰাখি মই বক্তব্য শেষ কৰিছোঁ। ধন্যবাদ। ওকে, মই ভাষণ দিয়া নাই, মই এটা মাত্ৰ কিবা এটা শ্বেয়াৰ কৰোঁ। মানে সন্মানীয় বিধায়কগৰাকীয়ে হেল্থ ডিপাৰ্টমেণ্টৰ কথা ক'লে, কি ফ্ৰী হ'ব লাগে ক'লে, মাত্ৰ এটা মোৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰোঁ। অসমৰ হেল্থ ডিপাৰ্টমেণ্টে কি কৰিছে, ময়ো হেল্থ ডিপাৰ্টমেণ্টত ষ্টেট মিনিষ্টাৰ হিচাপে আছিলোঁ। সভাপতি ডাঙৰীয়া যেতিয়া থাউৰা বিধানসভাৰ উপ নিৰ্বাচন চলি আছিলে, মই শিৱসাগৰত আছিলোঁ। শিৱসাগৰত থাকোঁতে মোৰ অলপ গা বেয়া হ'ল, জ্বৰ উঠিলে, 3 দিনমান একেৰাহে জ্বৰ উঠিলে। প্ৰথমে মই হোটেলৰ ৰুমতে ট্ৰিটমেণ্ট কৰি আছিলোঁ। 3 নম্বৰ দিনাখন মই শিৱসাগৰ চিভিল হস্পিটেলত গ'লোঁ। তাতে মই কি কৰিলোঁ, CT স্কেন কৰিলোঁ। তাত চিফ মিনিষ্টাৰ্ছ ডায়েগনষ্টিক চেণ্টাৰ আছে, তাতে ফ্ৰী দিয়া হয়। আমাৰ CT স্কেন ফ্ৰী হয়, ফ্ৰী ডিজিটেল এক্সৰে হয়, 450 ব্লাডৰ টেষ্ট হয়, ফ্ৰী দিয়া হয়। তেখেতে কৈ আছে যে সেইকাৰণে তেখেতক মই মাত্ৰ জনাব খুজিলোঁ। সভাপতি ডাঙৰীয়া তাতে মই টেষ্ট কৰিলোঁ, তাতে মোক ডক্টৰে ক'লে মোৰ নিউমনিয়া হৈছে। ট্ৰিটমেণ্ট মোক তাতে ষ্টাৰ্ট কৰিলে, গুৱাহাটী ডক্টৰৰ লগতো কথা পাতিলোঁ। এনেকৈ ট্ৰিটমেণ্ট কৰি মই তাতে থাকিলোঁ। 10 দিন পাছত মই গুৱাহাটীলৈ আহিলোঁ। গুৱাহাটীতে ভাবিলোঁ মই আকৌ এবাৰ চেকআপ কৰা ভাল, অলৰেডি অলপ ভাল হৈছিলে। মই গুৱাহাটী মেডিকেল কলেজত গ'লোঁ। গুৱাহাটী মেডিকেল কলেজতো মই CT স্কেন কৰিলোঁ, তাতো ফ্ৰী, অফক'ৰ্ছ তাতো ফ্ৰী। তাতো মোৰ কি পালে, নিউমনিয়াই পালে। তাৰপাছত মই তাতে আকৌ একেকেইটাই ঔষধ নিউমনিয়াই পাইছে, তাতে মোৰ ট্ৰিটমেণ্ট হ'ল। তাৰ 3 দিনমান পাছত মই দিল্লীলৈ গ'লোঁ। মই মাত্ৰ শ্বেয়াৰ কৰিছোঁ, দিল্লীত মই দিৱালীৰ সময়ত, দীপাৱলীৰ সময়ত কিবা এটা কামৰ কাৰণে দিল্লীলৈ গ'লোঁ। দিল্লীত গৈ 3 নম্বৰ দিনা মোৰ আকৌ জ্বৰ উঠিলে। মই কি কৰিলোঁ, এপ'ল' হস্পিটেললৈ গ'লোঁ। সভাপতি ডাঙৰীয়া এপ'ল' হস্পিটেলতো মই
ফুল চেকআপ কৰিলোঁ, তাতো চিটি স্কেন কৰিলে, তাতো মোৰ নিউমনিয়াই পালে। মই এইটো কথা কিয় শ্বেয়াৰ কৰিব খুজিছোঁ পবিত্ৰ সদনক, মই সুবিধাটো পাই মই ভাষণ দিব খোজাই নাই। মই কিয় শ্বেয়াৰ কৰিব খুজিছোঁ, অসম চৰকাৰে যি চিফ মিনিষ্টাৰ্ছ ফ্ৰী ডায়েগনষ্টিক চেণ্টাৰ অ'পেন কৰিছে, তাত হয়তো আমি ইয়াত কোনো নাযাওঁ। আমি সাধাৰণতেতো প্ৰাইভেট হস্পিটেলতে যাওঁ, মই যদিও যাওঁ GMCত। আমি চিফ মিনিষ্টাৰ্ছ ফ্ৰী ডায়েগনষ্টিক চেণ্টাৰ হয়তো দেখাই নাই, গতিকে আমি গম পোৱা নাই ফ্ৰী আছেনে নাই, তাত টোটেল ফ্ৰী। মই এইটোহে ক'ব খুজিছোঁ, শিৱসাগৰ আমাৰ চিভিল হস্পিটেলত যিটো মেচিনত মোৰ নিউমনিয়া ডিটেক্ট হৈছে, সেই মেচিনতে সেই চিটি স্কেন মোৰ ছেইম এপ'ল' হস্পিটেলত ডিটেক্ট হৈছে। এপ'ল' হস্পিটেলত মোৰ বেলেগ বেমাৰ ওলোৱা নাই। এইটোহে মই ক'ব খুজিছোঁ, মানে এপ'ল' হস্পিটেলত মানুহ আমি ট্ৰিটমেণ্টৰ কাৰণে যাওঁ, এপ'ল' হস্পিটেলত যি আমাৰ ডায়েগনচিছ হয়, আমাৰ চিভিল হস্পিটেলতো সেই একে ডায়েগনচিছে হয়। গতিকে অসমৰ চিকিৎসা ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন হৈছে। মাত্ৰ সদনক মই এই কথাটো মোৰ এক্সপিৰিয়েঞ্চৰে জনালোঁ। আমাৰ এতিয়া সন্মানীয় সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী, আপোনালোকৰ সময় আছে 14 মিনিটছ। (14) 14 মিনিট। মাননীয় সভাপতি মহোদয়, আজি এই সদনত পেকেজ যোৱা 16 তাৰিখে আমাৰ মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াই যি বাজেট দাখিল কৰিছে তাৰ ওপৰত কিছু বক্তব্য ৰাখিব খুজিছোঁ। এই বাজেট জনকল্যাণমুখী বাজেট হয় আৰু ই অসমৰ বিভিন্ন শ্ৰেণীৰ লোকৰ যি আশা আকাংক্ষা সম্পূৰ্ণ পূৰণ কৰা এটা প্ৰতিশ্ৰুতি দাঙি ধৰিছে। সেইকাৰণে আমি KUPPL সদস্য হিচাপে আৰু চৰকাৰ পক্ষৰ সদস্য হিচাপে এই বাজেটৰ প্ৰতি সম্পূৰ্ণ আস্থা প্ৰকাশ কৰি সমৰ্থন জনাইছোঁ। এটা সমাজ বা এখন ৰাজ্য উন্নত হ'ব লাগিলে বাজেটত উল্লেখিত যিকোনো বিষয়, সেই বিষয়সমূহ কাৰ্যকৰীতা হোৱাৰ এটা সম্ভাৱনা থাকিব লাগে। আৰু এই বাজেটত এই সম্ভাৱনা আমি দেখিছোঁ যে আমি উন্নত হ'ব লাগিলে আমাৰ উন্নত হোৱা যিখিনি আন্তঃগাঁথনি, আৱেগে যাতায়াত, উদ্যোগ, কৃষি, শিক্ষা, জনস্বাস্থ্য সেৱা, এই গোটেইখিনি বিষয় যেতিয়া উন্নত হয় তেতিয়াহে আমি এখন ৰাজ্য বা এটা সমাজ উন্নত হোৱা বুলি কল্পনা কৰিব পাৰোঁ। আজি বাজেটত গোটেইখিনি উন্নয়নৰ এটা আশা আমি দেখিছোঁ আৰু এই গোটেই উন্নয়নৰ প্ৰস্তাৱকে ইয়াত আমি দেখিবলৈ পাইছোঁ। বিশেষকৈ এই বাজেটত উল্লেখিত যি আমাৰ যাতায়াতৰ ব্যৱস্থা, যাতায়াতৰ উন্নয়নৰ কাৰণে যিখিনি প্ৰস্তাৱ ইয়াত দাঙি ধৰিছে, বিশেষকৈ আমাৰ এই বাজেটত উল্লেখিত মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনি, মুখ্যমন্ত্ৰীৰ উন্নত পথ নিৰ্মাণৰ আঁচনি আৰু মুখ্যমন্ত্ৰীৰ পথ নৱীকৰণ আঁচনি, লগতে মথাউৰি পকীকৰণ আঁচনি, এই গোটেই 4টা আঁচনিৰ জৰিয়তে 7,000 কিলোমিটাৰ ৰাস্তা বনোৱাৰ এটা প্ৰতিশ্ৰুতি ইয়াত দেখিছোঁ। আৰু সেইটো আমাৰ কাৰণে খুব আশাব্যঞ্জক, কিয়নো কোনো বছৰ কোনো এটা বাজেটত আমি একে বছৰতে 7,000 কিলোমিটাৰ ৰাস্তা বনোৱাৰ নজিৰ আমি দেখা নাই। আৰু কেনে যে আমাৰ নেশ্যনেল হাইৱেৰ পৰা BTRৰ মাজেদি ভূটান সীমান্তলৈকে যিখিনি কানেক্টেড পৰ্ট আছে, যিখিনি ৰড আছে, সেইখিনি যাতে 4 লাইন কৰা হয় তাৰ কাৰণে অনুৰোধ থাকিল। বিশেষকৈ এই পথকেইটা যিহেতু আমাৰ ডিফেন্সৰ কাৰণেও গুৰুত্বপূৰ্ণ আৰু লগতে আন্তৰ্জাতিক এটা সীমাৰ লগত কানেক্টেড ৰোড, সেইকাৰণে আমাৰ বিছমুৰীৰ পৰা ভূটানৰ চৰবাংলৈকে যিটো ৰাস্তা, চামঠাইবাৰীৰ পৰা গেলেমফলৈকে যোৱা ৰাস্তা, পাঠশালাৰ পৰা ৱাংলামলৈকে যোৱা ৰাস্তা, ৰঙিয়াৰ পৰা চানৰূপ জংঘৰলৈকে যোৱা ৰাস্তা, ওদালগুৰিৰ পৰা দৈফাম আৰু অৰুণাচলৰ বালিমলৈকে যোৱা ৰাস্তা,
আৰু ওৰাঙৰ পৰা বালিমলকে যোৱা ৰাস্তা এইকেইটা ৰাস্তা যাতে 4 লাইনৰ ব্যৱস্থা কৰা হয় তাৰ এটা অনুৰোধ থাকিল। আমি ধন্যবাদ দিছোঁ বিশেষকৈ অসম চৰকাৰক যে এইবাৰ বাজেটত গোটেই অসমত 19টা ফ্লাইঅভাৰ ৰেলৱেৰ ওপৰত ফ্লাইঅভাৰ বনোৱাৰ এটা প্ৰস্তাৱনা আছে। এই 19টাৰ ভিতৰত অৱশ্যে বিজনীত ইতিমধ্যে ফ্লাইঅভাৰ এটা আছে, ইয়াৰ ওপৰত আৰু এটা বনাব নেকি মই নাজানো, কিন্তু ইয়াত উল্লেখ কৰা আছে বিজনীত বুলি, কিন্তু ইতিমধ্যে বিজনীত এটা ফ্লাইঅভাৰ আছে। কিন্তু আমি বিচাৰোঁ বিটিআৰ অঞ্চলৰ বিশেষকৈ ফকিৰাগ্ৰাম, গোৰেশ্বৰ, টংলা, ওদালগুৰি আৰু মাজবাট এই কেইখন জেগাৰ যিটো ৰেলৱে আছে তাৰ ওপৰত ফ্লাইঅভাৰ হ'লে আমাৰ কাৰণে সুবিধাজনক হ'ব। ইয়াৰ পিছত মই ক'ব বিচাৰিছোঁ বিশেষকৈ আমাৰ শিক্ষা বিষয়ত অসম চৰকাৰে বৰ্তমান নেশ্যনেল এডুকেশ্যন পলিচিৰ ওপৰত ভিত্তি কৰি অসমৰ শিক্ষা আধুনিকীকৰণ কৰাৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে কেইবাখনো হায়াৰ ছেকেণ্ডেৰী স্কুল হাইস্কুল হায়াৰ ছেকেণ্ডেৰী স্কুললৈ ৰূপান্তৰিত কৰা হৈছে আৰু কিছু হয়তো এই বাজেটৰ ভিতৰত কৰিব। বিশেষকৈ শিক্ষা বিষয়ত নতুন শিক্ষানীতিৰ মতে তাৰ লগত খাপ খুৱাই যিখিনি শিক্ষাৰ ব্যৱস্থা কৰা হ'ব, প্ৰশিক্ষণ ইত্যাদিৰ শিক্ষক নিযুক্তিৰ প্ৰশ্নতা থাকিল। যদিও যোৱাবাৰ কিছু স্কুল আপগ্ৰেড কৰা হৈছিল, সেই আপগ্ৰেডেড স্কুলবিলাকত নিযুক্তি দিয়া হোৱা নাছিল। মোৰ অনুৰোধ আপোনাৰ জৰিয়তে যে যিবোৰ স্কুল ইতিমধ্যে আপগ্ৰেড কৰা হ'ল তাত যাতে ছাবজেক্ট টিচাৰ এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থাখিনি থাকে। আৰু লগতে আমি জানো যে অসম চৰকাৰে শিক্ষাত নতুনতা আনিবৰ কাৰণে বিভিন্ন বিশেষকৈ উচ্চ শিক্ষাৰ অনুষ্ঠান বিশেষকৈ ইউনিভাৰ্চিটি গঠন কৰাৰ এটা সিদ্ধান্ত লৈছে। বৰ্তমানলৈকে আজিলৈকে যিখিনি প্ৰস্তাৱ দিয়া হৈছে প্ৰায় 20টা ইউনিভাৰ্চিটি অসমত স্থাপন হ'ব, আৰু এইখিনি যদি স্থাপন কৰা যায় তেতিয়াহ'লে অসমৰ মানচিত্ৰ বিশেষকৈ শিক্ষাৰ মানচিত্ৰ যথেষ্ট সলনি হ'ব আৰু আমি শিক্ষাৰ ক্ষেত্ৰত ভাৰতৰ অন্যান্য প্ৰদেশতকৈ আগবাঢ়িব পৰা ব্যৱস্থাখিনি আমি পাম। বিশেষকৈ অসম চৰকাৰক ধন্যবাদ দিছোঁ। এইবাৰ বাজেটত বিশেষকৈ আমাৰ মাননীয় শিক্ষামন্ত্ৰীৰ তৰফৰ পৰা জানিব পাৰিছোঁ যে আমাৰ বিটিআৰ অঞ্চলত 10খন কলেজ প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব। এইটো আমাৰ কাৰণে খুব সুখজনক খবৰ, আমি ধন্যবাদ দিছোঁ। আৰু কিছু শিক্ষানুষ্ঠান আমাৰ এতিয়া প্ৰভিঞ্চিয়েলাইজ হোৱা নাই, সেইখিনি যাতে কৰে তাৰ কাৰণে এটা অনুৰোধ থাকিল। স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত যথেষ্ট আশা এই বাজেটত দেখা গৈছে। এই বাজেটত উল্লেখ আছে যে প্ৰায় 1000খন প্ৰাইমেৰী হেল্থ চেণ্টাৰ গঠন কৰা হ'ব বুলি তেনেকৈ এটা প্ৰস্তাৱনা আছে। আৰু মোৰ অনুৰোধ বিশেষকৈ এই প্ৰাইমেৰী হেল্থ চেণ্টাৰ যিবিলাক হ'ব বিশেষকৈ ৰিম'ট এৰিয়াবিলাকত য'ত স্বাস্থ্যসেৱা এতিয়ালৈকে ঢুকি পোৱা নাই তেনেকুৱা জেগাবিলাকত যাতে স্থাপন কৰাৰ ব্যৱস্থাখিনি কৰে। এইবাৰ বাজেটত বিশেষকৈ 8খন কেঞ্চাৰ হস্পিটেল নিৰ্মাণ কৰাৰ এটা প্ৰস্তাৱনা আছে। আমি জানো কেঞ্চাৰৰ যিটো আক্ৰমণ অসমত আগতকৈ বহুত জটিলতা সৃষ্টি কৰিছে। প্ৰতিখন গাঁৱতে 2-3জন তেনেকৈ কেঞ্চাৰ পেচেণ্ট আজিকালি দেখা পোৱা যায়, আৰু সেইখিনি কাৰণে মোকাবিলা কৰিবলৈ যি এটা ব্যৱস্থা অসম চৰকাৰ লৈছে সেইটো প্ৰশংসনীয় হৈছে। আমি